অৰুণ নাথদাৰ কথা ভাবিব পৰা যোগ্যতা মোৰ নাই আচলতে। অৰুণ নাথদাই নিজৰ কৰ্মৰাজিৰে আমাক বুজাই দিছে আগতেই। মোৰ যেতিয়া এবছৰ বয়স তেতিয়াৰ পৰা অৰুণদাই অভিনয় কৰে, আৰু কৰে কাৰ লগত? ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ তেওঁৰ চইচ। গতিকে সেই মানুহজনৰ পাৰ্চপেক্টিভ, দৃষ্টিকোণ আমি চেলুট কৰিবই লাগিব। সেই মানুহজনে যেতিয়া অৰুণ নাথদাৰ গাত সেই চৰিত্ৰসমূহ দেখা পাইছিলে, তাত আৰু মই জাজ কৰিবলগীয়া কোনো কথাই নাই। আৰু যদি আমি এটাই মন কৰোঁ, অৰুণ নাথদাই সেই ফাৰ্ষ্ট ডেৰ মদন চোৰৰ চৰিত্ৰৰ পৰা আৰম্ভ কৰি যিমানবোৰ চৰিত্ৰ কৰিলে, আটাইবোৰ অতি নেচাৰেল ৱে তেওঁ কৰিব পাৰে। গতিকে এজন নেচাৰেল অভিনেতাৰ কেতিয়াও মৃত্যু নহয়, তেওঁ কালজয়ী হয়। গতিকে তেখেতক মই মোৰ পৰিকল্পনাত আছিলে, মই অৰুণদালৈ বহুত কাম কৰিলোঁ। গতিকে মোৰ এটা দৃঢ় বিশ্বাস আছিল যে যি ধৰণে হোমৱৰ্ক অৰুণদাই কৰে, সেই ধৰণৰ ডেডিকেশ্যন, সিমান বিনম্ৰতা এজন শিল্পীৰ গাত, সিমান কি বুলি ক'ম মই এতিয়া, ফৰ এক্সাম্পল আমাৰ তাতে জেকেট পিন্ধা চিন আছে অৰুণদাৰ, এই মৰ গৰমত আমি গেঞ্জি পিন্ধি ঘূৰি ফুৰিছোঁ, অৰুণদাই জেকেটে ফ্লানেলৰ চাৰ্টে পিন্ধি বহি আছে। মই অৰুণদাক ক'লোঁ, অৰুণদাই এইটো খুলি দিব হয়, আৰামত বহক না, আই এম কমফৰ্টেবল। সেইটো হৈছে অৰুণ নাথ। মই তেওঁক কি উলিয়াম? তেওঁ মোৰ চিনেমাখনৰ এটা তৰা হৈ জিলিকি গ'ল, যাৰ কাৰণে মোৰ ছবিখন ছাকচেছফুল। আজি অৰুণদাই যিটো ফেম পাইছে ৰঘুপতিৰ পৰা, দুখো লাগিছে যে এইটো ফেম আচলতে অৰুণদাই বহুত আগতে পাব লাগিছিলে। আজি বহুতে কয়, কোনোবাই মোক খুচি পেলাই কয় যে আপোনাতকৈ কিন্তু অৰুণদাক বেছি ভাল লাগিছে দেই, কিন্তু তেওঁলোকে বুজি নাপায় যে সেইটোত মই আচলতে বিৰাট আনন্দ পাওঁ। কাৰণ অৰুণদাৰ কেৰেক্টাৰটোৰ সৃষ্টিটো মোৰেই, জীৱন্ত হৈ উঠিছে, মোতকৈও ভাল লাগক আৰু কাৰোবাতকৈ ভাল লাগক, সেইটো ক্ষেত্ৰত মই ছাকচেছফুল, বিৰাট ভাল লাগে। আৰু অৰুণদাই পোৱাৰ কাৰণে সেই মৰমখিনি মানুহৰ মোৰ কিমান ভাল লাগে অকল মইহে জানো।